ঐতিহাসিক আলাবৈ ৰণৰ 10,000 শ্বহীদক স্মৰণ শৰাইঘাটৰ পাৰত। অসম বুৰঞ্জী শৰাইঘাটৰ ৰণৰ অতি স্পৰ্শকাতৰ অধ্যায় হৈছে আলাবৈ ৰণ। মোগলৰ সেনাপতি ৰামসিংহৰ কুটিল পাকচক্ৰত পৰি লাচিত বৰফুকনৰ 10,000 সেনাই মৃত্যুবৰণ কৰিছিল 1969 চনৰ 5 আগষ্টৰ দিনা শৰাইঘাটৰ দদৰাত। 10,000 শ্বহীদ বীৰসকলৰ মাজত আহোম, কাৰ্বি, মিচিং, দেউৰী, তিৱা, বড়ো লোক সৰ্বাধিক আছিল বুলি জানিব পৰা গৈছে। মোগলৰ হাতত শ্বহীদ হোৱা বীৰসকলৰ আত্মাৰ সদগতি কামনাৰ্থে 5 আগষ্টৰ দিনা অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু শৰাইঘাট আলাবৈ জাৰ্নেলিষ্ট মঞ্চৰ সহযোগত আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক বিভাগ, প্ৰত্নতাত্ত্বিক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰত্নতত্ত্ব সঞ্চালকালয় বিভাগৰ সঞ্চালক ডক্টৰ দীপিৰেখা কুলিয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। দীপেন দেউৰীৰ ৰিপৰ্ট, আছাম ৰোটাত। যি আত্মবলিদান দিলে, ইয়াৰ বাবে পৰৱৰ্তী সময়ত লাচিত বৰফুকনে মোগলক অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ লগত লৈ বীৰ বিক্ৰমেৰে যুঁজি অসমীয়া স্বাভিমান ৰক্ষা কৰিলে। গতিকে আমি এই ৰণৰ পৰা শিকিব লগা বহু কথা আছে। উঠি অহা প্ৰজন্মই অসমখনক আৱিষ্কাৰ কৰিব লাগিব, অসমৰ ইতিহাস জানিব লাগিব। গতিকে সেইবাবে আজি আলাবৈ এই ৰণৰ বীৰ যোদ্ধাসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই যোৱাকালি আলোচনাত মিলিত হৈছোঁ। আমাৰ ইয়াৰ স্থানীয় জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, তাতে এই কথা আমি থিৰাং কৰিছোঁ যে এই অঞ্চলৰ এটা ঐতিহাসিক বিশ্বৰ বুকুত শক্তিশালী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিব লাগিব, এটা ৱাৰ মেমৰিয়েল নিৰ্মাণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে স্থানীয় ৰাইজৰ সহযোগিতা সকলো সময়তে আমাৰ বাবে কাম্য। আৰু গতিকে মই এই অঞ্চলৰ ৰাইজক এই ক্ষেত্ৰত আন্তৰিকতাৰে আগন্তুক দিনত সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই অনুষ্ঠানৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ বিশেষ প্ৰচেষ্টাত 2005 চনৰ পৰা এই মহাস্থানত আলাবৈ এই ৰণত আত্মবলিদান দিয়া সেই বীৰ যোদ্ধাসকলৰ স্মৃতি যাতে সজীৱ হৈ থাকে, ইয়াৰ বাবে যিটো প্ৰচেষ্টা হাতত লোৱা হ'ল, তাৰ বাবেহে আজি আমি সকলোৱে ইয়াক বিশ্বৰ অন্যতম শক্তিশালী যুদ্ধ স্মাৰক হিচাপে আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। গতিকে মই ইয়াৰ বাবে ইয়াৰ স্থানীয় বিধায়ক শৰ্মা ডাঙৰীয়া আৰু এই অঞ্চলৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰাম, লগতে আলাবৈ ৰণৰ স্মৃতি ৰক্ষা সমিতিৰ সকলোকে ধন্যবাদ জনাইছোঁ। পৰমশ্ৰদ্ধা ৰাইজ, ভাষণ দীঘলীয়া নকৰোঁ। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। মই সকলোকে শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। আৰু লাচিত বৰফুকনে সকলো জাতি জনগোষ্ঠীৰ লোকক লগত লৈহে মোগলক পৰাভূত কৰিছিল। গতিকে এই সমন্বয়ৰ যিটো নিদৰ্শন, সমন্বয়ৰ যিটো হেতু, সেই সময়তে শক্তিশালী ৰূপত গঢ় দিয়া হৈছিল। আৰু সেই নীতি আধাৰতে আজিও অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,30 লক্ষ লোকে ঐক্যবদ্ধভাৱে অসমখন বিদেশীমুক্ত কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে। আৰু আগন্তুক দিনতো যাতে মোগলে আমাক পৰাভূত কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিজন অসমীয়া সন্তানে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ নিজৰ জাতীয় স্বাভিমান ৰক্ষা কৰিব লাগিব, মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য অস্তিত্ব ৰক্ষা কৰিব লাগিব। আৰু মই ভাবোঁ সেইখিনি কাম নিশ্চিতভাৱে আমি এনেধৰণৰ আলাবৈ ৰণৰ মহান ত্যাগৰ পৰাই আমি বহুখিনি অনুপ্ৰেৰণা বুটলিবলৈ সক্ষম হওঁ। এইখিনি কথাকে কৈ মই আজিৰ এই দিনটো পবিত্ৰ দিন,
অযোধ্যাত ভগৱান ৰামচন্দ্ৰৰ জন্মভূমি আজি ৰাম মন্দিৰৰ ভূমি পূজন হ'ব। গতিকে সমগ্ৰ হিন্দু সভ্যতাৰ সংস্কৃতিত নিষ্ঠাৰে আত্মনিয়োগ কৰা প্ৰতিজন ভাৰতীয়ভাৱেই এইটো এটা গৌৰৱৰ বিষয়। কাৰণ ৰাম মন্দিৰ মানে ভাৰতবৰ্ষৰ বুকুত শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বন্ধুত্ব। মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সময়তে তেখেতে মনে প্ৰাণে বিচাৰিছিল ভাৰতবৰ্ষৰ বুকুত ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱা। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাপুজীৰ সেই সপোনক দিঠকত পৰিণত কৰাৰ বাবে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় ধাৰা শক্তিশালী ৰূপত নিৰ্মাণ কৰাৰ উদ্দেশ্যে ৰাম মন্দিৰ আজি আধাৰশিলা স্থাপন কৰাৰ নিমিত্তে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মোৰ দৃঢ় বিশ্বাস এই কাৰ্যই ভাৰতবৰ্ষৰ বিশ্বৰ বুকুত অধিক শক্তিশালী কৰি তুলিব আৰু শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সকলো সময়তে অটুট থাকিব। এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত আপোনালোক সকলোটিলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই বিভাগৰ মন্ত্ৰীৰ লগতে বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাই মোৰ একাষাৰ সামৰিলোঁ। ধন্যবাদ। জয় অসম।